মই এজন ল'ৰা ক'ৰ হয় নাজানো, মই ভিডিঅ'টো দি আছো। তেওঁ যি ধৰণে মাননীয় মুখ্যমন্ত্ৰীক গালি দিছে, বিৰাট লাজ লাগিছে। আৰু ক'ব গ'লে অসমীয়া মানুহৰ এনেকুৱা সংস্কাৰ কেতিয়াও হ'বই নোৱাৰে, আৰু অসমীয়া মানুহে বা ৰাইজে কেতিয়াও এইটো গ্ৰহণ নকৰে। ক্লিপটো এবাৰ চাই লওক। হিমন্ত বিশ্ব শৰ্মা, তই মোৰ এই চেমটো মাদাৰ চোত, বুঝা নাই? তই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখাইছ, মই তোক চেম দেখাইছো। আৰু এইটো ফাক কিউ, তই বুঝা নাই? ৰাহুল গান্ধীৰ একটা নুমৰ বরাবর নহয়। তই চুত মারানি রাহুল গান্ধীক একটা কথা কব আইছো, মই তোক একটা কথাই কৈ আছো, তই রাহুল গান্ধীর সিঙ্গিলে সেম টু, আর মোৰ সিঙ্গিলে এই লাউৰাটো মাদাৰ চোত, ফাক কিউ। আৰু সেইজনে মুখ্যমন্ত্ৰীৰ মাকক ধৰিও উল্টা পুল্টা গালি দিছে। মানে অসভ্যালিৰ কোনো সীমা নাই। মানে তই দুধ দানি খাই ডাঙৰ হোৱা নাই না, তোৰ মাৰ গাখীৰ খাইহে ডাঙৰ হৈছ। কাৰণ তোৰ মাৰ গাখীৰত মিঠা নাছিলে। তই যদি গৰুৰ গাখীৰ খালি হয় না, তেতিয়া তোৰ দিমাগ আহি গলে হয়। কাৰণ তোৰ মাৰ গাখীৰত কোনো কাম নাই, দম নাই। তই গৰুৰ গাখীৰ খাই চাবি, দম আহি যাব। আৰু সেই অসভ্যজনৰ ইমান সাহস, তেওঁ কৈছে যে মুখ্যমন্ত্ৰীখনো যেতিয়ালৈকে চৰ মাৰিব নোৱাৰে তেতিয়ালৈকে সি শান্তিত নাথাকে। হিমন্ত বিশ্ব শৰ্মাক যেদিনা মই দুটা গালত দুটা চৰ দিব পাৰিম, মই সেইদিনাই শান্তি হম, বুঝছ নাই? তোক কেইবছৰ হ'ল বে, তই দুনিয়াত আহা কেইবছৰ হ'ল বে, কেইবছৰ হ'ল বে তোৰ জন্ম হোৱাৰে? তই কেলা বাংলাদেশী আল বাল বকি থাকো কেলা। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰী কোনো এজন মানুহৰ নহয়, ৰাইজে তেওঁক নিৰ্বাচিত কৰিছে। তেওঁ এজন ৰাইজৰ প্ৰতিনিধি। গতিকে ৰাইজৰ প্ৰতিনিধি এজনক তেনেকে গালি দিয়া বা অসভ্যালি কৰা মানে গোটেই ৰাইজক গালি দিয়া একচুৱেলি। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' একচুৱেলি মই আপলোড কৰিবৰ মন নাছিল, কিন্তু যেতিয়ালৈকে এই লম্পটজন এৰেষ্ট নহয় মই তেতিয়ালৈকে ভিডিঅ'টো মই চলাই থাকিম। যেতিয়া এৰেষ্ট হ'ব মই ডিলিট কৰি দিম। কিন্তু এনেকুৱা ধৰণৰ মানুহ এৰেষ্ট হ'ব লাগে, আৰু এওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱাটো দৰকাৰ। মই যেনেকে দুটা শব্দ কওঁতে মোৰ মোবাইল চিজ কৰিছিলে, এওঁলোকৰো মোবাইল চিজ কৰক, আৰু সি যিটো বস্তু দেখাই আছে পাৰিলে সেইটো বস্তু কাটি দিয়ক।